গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক মেডিচিনৰ বিষয়ে জনাব বিচাৰিম। এটা ভাল মেডিচিন, যদি জ্বৰ, মূৰৰ বিষ, গা বিষ হৈ থাকে তেন্তে কি মেডিচিন খালে ভাল হয়, অলপ চাই থাকক ভিডিঅ'টো। তেন্তে বলক ভিডিঅ'লৈকে আগবাঢ়ো। যদি জ্বৰ, মূৰৰ বিষ হয় তেন্তে নিমোচেলাইট আৰু পেৰাচিটামল থকাকৈ মেডিচিন এটা ল'ব পাৰিব। এটা ভাল কোম্পানীৰ ব্ৰেণ্ড কোম্পানী খালে বেছি ভাল হয়। তেন্তে আপোনালোকক দেখাব বিচাৰিছোঁ নকটো এটা ভাল কোম্পানী হয়। এইটো যদি এডাল হয় 12 বছৰ ওপৰত, এটা কৰিকৈ 2 টাইম খাব। খোৱাৰ পিছত আৰু লগত গেছৰ এটা হালকা গেছৰ এচিলক তেনেকুৱা খাব পাৰিব। গেছৰ প্ৰব্লেম হ'ব পাৰে। ইয়াৰ MRP হৈছে 71। এক্সপাইৰী ডেটত থাকে 1.5 বছৰ থাকে। এক্সপাইৰী ডেট এইটো আছে নৱেম্বৰ 22 আৰম্ভ হৈছে মেনুফেকচাৰ, আৰু এক্সপাইৰী ডেট অক্টোবৰ 25লৈকে আছে। তেনেকৈ লম্বা এক্সপাইৰী ডেট থাকে। গাইজ, যদি ভিডিঅ'টো অলপ ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিব। প্ৰথম